নমস্কাৰ অসমবাসী ৰাইজ যেন আপোনালোকক মই দুটি গান অকণমান শুনাব বিচাৰিছোঁ ভুল হ'লে অসমবাসী ৰাইজে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ মাকে কি বুলি মোক ভাবিছ মাকে আছে বহুত মোৰ সম্পত্তি মাছ বাছো খন্তি দি তামোল কাটো বঠি দি দাড়ি খুৰাও চুলি কাটো গাৰা খুনা চিঠি ৰাঙে দি দাড়ি খুৰাও চুলি কাটো গাৰা খুনা চিঠি ৰাঙে দি মই হলো গুৰু নভোজা চিম্পুল মিস্ত্ৰী দীঘল কাঠ খাটা কৰোঁ কৰাতে দি কাটি খাট পালেং টেবুল গঁৰাল বনাওঁ অফচাইজৰ কাঠেদি খাট পালেং টেবুল গঁৰাল বনাওঁ অফচাইজৰ কাঠেদি মাকে কি বুলি মোক ভাবিছ মাকে আছে বহুত মোৰ সম্পত্তি মাছ বাছো খন্তি দি তামোল কাটো বঠি দি দাড়ি খুৰাও চুলি কাটো গাৰা খুনা চিঠি ৰাঙে দি দাড়ি খুৰাও চুলি কাটো গাৰা খুনা চিঠি ৰাঙে দি হাত ৰেন্দা দি ৰেন্দা কৰোঁ ফিনিচিং নহয় কম টকাত পোৱাৰ বাবে তামান চেলিং হয় মানুহে দেখা পাই মোৰ বুলি কয় মানুহে দেখা পাই মোৰ বুলি কয় মাকে কি বুলি মোক ভাবিছ মাকে আছে বহুত মোৰ সম্পত্তি মাছ বাছো খন্তি দি তামোল কাটো বঠি দি দাড়ি খুৰাও চুলি কাটো গাৰা খুনা চিঠি ৰাঙে দি দাড়ি খুৰাও চুলি কাটো গাৰা খুনা চিঠি ৰাঙে দি দাড়ি খুৰাও চুলি কাটো গাৰা খুনা চিঠি ৰাঙে দি